Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি কাম বন কৰি সকলোখিনি মানে ৰাতিপুৱা যিখিনি কাম বন উলাই ঘৰখনত সকলোখিনি কৰি মেলি আজৰি হৈ গ'ল আৰু এতিয়া অকমান বহিছো আৰু আমাৰ নিৰফুলে তাৰ পাছত হিয়নমহতৰ স্কুল খোলা হিয়নমহ গ'ল স্কুল তাৰ পাছত এতিয়া মই কাম বন কৰি আজৰি হৈ বহি আছো আৰু শিশু দিৱসৰ দিনা হিয়নমহতৰ স্কুলত যিখিনি কৰিছিলে ভাওনাখনৰ মই অকণমান এটা অংশহে আপোনালোকক দেখাব পাৰিলো মোৰ অলপ ভুল হৈ গ'ল মই যেটো ভিডিও সেভ কৰি ভালকৈ মানে আপোনালোকৰ মাজলৈ পঠিয়াম বুলি ভাবিছিলো সেই ভিডিওটো নগৈ মোৰ বেলেগ এটা ভিডিওহে গ'ল যিখিনি মই শিশু দিৱসৰ দিনা ৰাতিপুৱাৰ মানে দিনটো কাৰ্যসূচী যিখিনি আছিলে সেইখিনি মই এডিটিং কৰিছিলো তাৰ পাছত আৰু শিশু দিৱসৰ দিনা হিয়নমহতৰ প্ৰগ্ৰেম এটা আছিলে সেই প্ৰগ্ৰেমটো মই ধুনীয়াকৈ ভিডিও কৰিছিলো তাৰ পাছত আৰু কিবা কিবি আছিলে দিনটো কাৰ্যসূচী তাৰ পাছত মই সেইখিনি ধুনীয়াকৈ মানে এডিটিং কৰিলো তাৰ পৰা আকৌ ৰাতি ভাওনা আছিলে ভাওনাখিনিও মানে মই ধুনীয়াকৈ এডিটিং কৰিলো মেলিলো যিখিনি মই চাইছিলো আপোনালোককো দেখাম বুলি মই ভিডিওটো বনাইছিলো তাৰ পাছত এডিটিংও কৰিলো আৰু সেভও কৰিলো আৰু ধুনীয়াকৈ ভিডিওটো এডিটিং কৰি সেভ কৰা হৈ গ'ল কিন্তু মই সেই ভিডিওটো ভুলক কমে মই বেলেগ এটা ভিডিও মানে কি হয় ভাওনাখনৰ এটা ভিডিও আপোনালোকৰ মাজলৈ পঠিয়ালো কিন্তু মই যেটো ভিডিও সেভ কৰি থৈছিলো ভালদৰে বনাই মেলি হেতু ভিডিও নগ'ল আৰু হেতু কাৰণে মই ভাবিছো আজি আপোনালোকৰ আগত যিখিনি মানে থাকি গৈছিলে সেইখিনি আপোনালোকৰ ভিডিওত মানে মই আজি এই ভিডিওটো আপোনালোকক দেখাম বুলি ভাবিছো আশা কৰো আজি আপোনালোকে ভিডিওটো চাব আৰু যিখিনি থাকি গৈছে তাৰে যিখিনি মানে থাকি গৈছে সেইখিনি মই আপোনালোকৰ মাজত দেখাবলৈ ওলাইছো আৰু যিখিনি মানে আগৰ ভিডিওটো আপোনালোকে ৰাৱণৰ মুক্তিযজ্ঞ মানে যিখিনি অংশ চাইছে সেই অংশখিনি মই নেদেখুৱা যিখিনি নাই চোৱা সেইখিনিকে মই আজি আপোনালোকক দেখাব ওলাইছো আহক তেনেহ'লে আজি এনেকৈ আৰু এইটো ভিডিও আৰম্ভ কৰি দিছো তাৰমানে মোৰে ভুল মই ভিডিওটো আপলোড কৰোঁতে মানে দিব লাগিছিলে বেলেগ এটা দিলো বেলেগ এটা খেলিমেলি হৈ গ'ল ইমানকেইটা ভিডিও দিছিলোঁ এবাৰো এনেকুৱা হোৱা নাই এবাৰ ফাৰ্ষ্ট হৈ গৈছে এনেকুৱা বেয়াও লাগিছে দিয়কচোন যেটো মানে মেইন ভিডিও আছিলে সেই ভিডিওটো আপোনালোকক দিব নোৱাৰিলো বেলেগ এটা ভিডিও হৈ গুচি গৈছিলে তাৰপিছত মানে কি ভুলক্ৰমে হৈ গ'ল আৰু ভুল হৈ গ'ল পটকনে কি হৈ গ'ল মই নিজে ক'ব নোৱাৰিলো পাছত মই নিজে চাওঁতে তেতিয়া মই ভাবিছো যে এইটো নাছিলে ভিডিও এইটোহে আছিলে হ'লেও আপোনালোকে চাইছে ভাল লাগিছে কিন্তু মই ভিডিওটো ডিলিট কৰি দিম বুলি ভাবিছিলো কিন্তু ডিলিট নকৰো আপোনালোকে ইমান ধুনীয়াকৈ চালে মেলিলে এটো কাৰণে মই আজি এই ভিডিওটোত যিখিনি অংশ থাকি গৈছে সেইখিনিয়ে মই আপোনালোকক এই ভিডিওটোৰ যোগেদি আপোনালোকক দেখাবলৈ বিচাৰিছো আশা কৰো আজি আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু কি কম তেনেহ'লে আহক আমাৰ হিয়নমহতৰ স্কুলত শিশু দিৱসৰ দিনা দিনটো কাৰ্যসূচী কি আছিলে আৰু যিখিনি ভাওনাৰ অংশ থাকি গৈছিলে মই ভিডিও কৰা সেই ভিডিওখিনিও আপোনালোকক আজি দেখুৱাই দিম তেনেহ'লে আহক আজি ভিডিওটো আৰম্ভ কৰি দিওঁ এইফালে আমি আহি পাই গৈছোঁ আৰু নীৰৱে চাহ খাই আজৰি কৰিছে চাহ খাই মেলি আজৰি হ'লোঁ আৰু হাল্লা হৈ গৈছে সদায় আমাৰ লগৰীজনী বেক চাইডৰ পৰা উঠে আৰু এইফালে ইমান ধুনীয়াকৈ কাপোৰ সাজ পিন্ধিছে কি নাম তোমাৰ কি নামটো কৈ দিয়া অঁ আজি কিবা নাচিবা নি কি নাচিবা হয় নি বা এইফালে আমাৰ হিয়নময় লগৰ তাৰপাছত আমাৰ হিয়নময় জানো কোনফালে গ'ল আৰু এইবোৰ ধুনীয়াকৈ সজাইছে পৰাইছে একেবাৰে ধুনীয়াকৈ এইখিনি দি দিছে সেয়া আছে আলোচনীখন আমি প্ৰকাশ কৰিব পৰা নাছিল এইবাৰ আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক ডক্টৰ আমাৰ সহকৰ্মী শিক্ষাৰ্থীসকল আমাৰ হিয়নমহতৰ স্কুলৰ শিশু আলোচনীখন উদ্বোধন কৰিব ওলাইছে এয়া এইফালে আমি আজি হিয়নমহতৰ স্কুলত ভাওনা আছে ভাওনা চাবলৈ नमस्कृतं नरोत्तमं देवी सरस्वती व्यासं ततो जयमुदीरये
আৰু ইমানখিনিয়ে আছিলে মই যিহেতু আগৰ ভিডিঅ'টো ৰাৱণ ওলোৱা তাৰপাছত ৰাম অসুৰ সেইখিনি মই যিখিনি ভিডিঅ' আছিলে সেইখিনি আপোনালোকৰ মাজলৈ পঠিয়ালোঁ কিন্তু এইখিনি ভিডিঅ' পঠিয়া নাছিলোঁ কাৰণে আজিৰ এই ভিডিঅ'টো মই এনেদৰে বনালোঁ আৰু তেনেকৈ আৰু ভুল হৈ গ'ল ভুলৰ শুধৰণি আপোনালোকৰ আগত কৰি দিছোঁ এনেকৈ আৰু মই আকৌ যিখিনি দিনটো কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীখিনি মই ভালদৰে আপোনালোকৰ মাজলৈ পঠিয়াইছোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু কি ক'ম সঁচাকৈ ভাওনাখন খুব ভাল হৈছে আৰু কম সময়ৰ ভিতৰতে ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ মানে সংলাপখিনি মুখস্থ কৰিছে আৰু ইমান ধুনীয়াকৈ গোটেইখিনি কৈছে মেলিছে মানে বহুত ভাল লাগিছে আৰু আমাৰ মানে কি হ'ল সম্পূৰ্ণৰূপে চোৱা মেলা নহ'ল কাৰণ নীৰৱৰ গাটো ভাল নাছিলে ৰাতিপুৱা যাওঁতেই তাৰ কাহ ধৰিছিলে তাৰপাছত আকৌ তাতো মানে দিনটো যিহেতু আছিলোঁ দিনটো মানে কি হয় আমাৰ শিশু আলোচনীখন যেতিয়া শুভাৰম্ভ হৈ গৈছে তাৰপাছত আমি ঘৰলৈ গুচি আহিলোঁ তাৰমানে নীৰৱৰ গাটো মানে লাহে লাহে বেয়া হৈ আহিছিলে আৰু সেইটো কাৰণে বেছি টাইম নৰলোঁ আৰু ৰাতি 7টামান বজাতহে আমি গৈছোঁ স্কুলত যিহেতু পাতিছে সিহঁত মই একদম উৎপাত ভাওনা চাওঁ বুলি আৰু সেইটো কাৰণে লৈ গ'লোঁ ভালেই হ'ল সঁচাকৈ খুব ধুনীয়া এখন ভাওনা হৈছে আমাৰ সিহঁতৰ স্কুলত আৰু চালোঁ মেলিলোঁ আৰু ৰাৱণ ওলোৱাৰ পাছত বাকী অংশখিনি নাচালোঁ আৰু তেনেকৈ আমি ভাওনাখন সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰিলোঁ আৰু আহি লৈ আৰু ভাত পানী বনাই খাই শুই থাকিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব যদি ভাল পায় এটা লাইক কৰিব আৰু আধা অংশ আপোনালোকৰ মাজলৈ পঠিয়ালোঁ আৰু আধা অংশ থাকি যোৱাখিনি মই আজি আকৌ পুনৰাই বনাই মেলি আপোনালোকৰ মাজলৈ পঠিয়াইছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব চাই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় এটা লাইক কৰিব তাৰপৰা ভাওনাখন কেনেকুৱা হৈছিলে কি কথা চাই আপোনালোকে কমেণ্ট কৰিবচোন আমাৰ হিৰণমইদাৰ স্কুলৰ ভাওনাখন কেনেকুৱা হৈছে কি কথা আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহিছোঁ বাই বাই সকলোকে